বন্ধুসকল আজি মই গৈ আছো ভাৰতৰ আটাইতকৈ ডাঙৰ যিখন চিৰিয়াখানা আছে তাত মই গৈ আছো। এখন মানে আমাৰ কাজিৰঙা অসমৰ কাজিৰঙাৰ নিচিনা ইমান ডাঙৰ এখন চিৰিয়াখানা হয় আৰু তাত গৈ আছো মই আৰু আপোনালোকক দেখুৱাম চিৰিয়াখানাৰ ভিতৰত সেই জু কমপ্লেক্সৰ ভিতৰত আচলতে কি কি বস্তু আছে, কি কি জীৱ জন্তু আছে। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এখন কেৰালা ৰাজ্যত অৱস্থিত আছে আৰু এখন বহুতো ডাঙৰ হয়, সেইকাৰণে মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে তাত কি কি জীৱ জন্তু আছে, এই জু কমপ্লেক্সত আচলতে কি কি বস্তু পোৱা যায়। আজিৰ এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকক। সেইখন অৱস্থিত আছে তিৰুৱনন্তপুৰম জু কমপ্লেক্স আৰু সেই জু কমপ্লেক্সখন নেপাৰ মিউজিয়ামৰ লগত আছে। যদি আপুনি কেৰালাত আহে তেন্তে আপুনি ত্ৰিবন্দমৰ পৰা আপুনি নেপাৰ মিউজিয়াম বুলি ক'লে আপুনি তাৰ পৰা অটো লৈ বা অলা কেব লৈ আপুনি আহিব পাৰিব সেই মিউজিয়ামখনত। আৰু সেই মিউজিয়ামৰ ওচৰত লগতে মানে জু কমপ্লেক্স আছে, চিৰিয়াখানা আছে আৰু তাত মই গৈ আছো। মই আপোনালোকক দেখুৱাম চিৰিয়াখানাৰ ভিতৰত কি কি আছে। কাজিৰঙাৰ নিচিনা ইমান ডাঙৰ জু কমপ্লেক্স অসমৰ কাজিৰঙাৰ নিচিনাও হয় আৰু এই চিৰিয়াখানাত ভাৰতৰ বাহিৰৰ পৰা মানুহ আহে দেখিবলৈ। ভিডিঅ'টো আৰম্ভ কৰিছো, আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইখন চিৰিয়াখানাত মই নাজানো মানে কি কি বস্তু দেখিবলৈ পোৱা যায়, কিন্তু মানে ইয়াত ভাৰতৰ বাহিৰৰ পৰা মানুহ আহি আছে। ভাৰতৰ বাহিৰৰ মানে ফৰেনাৰ মানুহ ইয়াত আহি মানে এই চিৰিয়াখানাত অৱস্থিত আছে আৰু বহু মানুহ আছে ইয়াত, বহু মানুহ আছে। ৰাতিপুৱাৰ পৰা মই দেখিছো, মই ৰাতিপুৱাৰ পৰা ইয়াতে আহিছো। আচলতে কি কি আছে তাত ময়ো নাজানো। এই চিৰিয়াখানাত আমাৰ অসমতকৈ বেছি জীৱ জন্তু নাই, তাৰ পাছতো ইয়াত এই চিৰিয়াখানাত জীৱ জন্তু দেখিবলৈ মানুহ বাহিৰৰ পৰা আহি আছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাম ঘৰিয়াল দেখিব নেকি আপোনালোকে। ইয়াত মই দেখুৱাম আপোনালোকক ঘৰিয়াল। দেখতে क्रोकोडाइल सो रहा है यहाँ पर। ये जिंदा है या मरा हुआ पता नहीं। বন্ধুসকল এতিয়া মই আপোনালোকক দেখুৱাম এনে এটা জন্তু মই আপোনালোকক দেখুৱাম। এই জন্তুটোৰ নাম কি মই আচলতে নাজানো আৰু আপোনালোকক দেখুৱাম এইটো কি বস্তু। মানে মাটিতো থাকিব পাৰে, মানে এইটো পানীতো জীয়াই থাকিব পাৰে আৰু মাটিতো জীয়াই থাকিব পাৰে। বন্ধুসকল এতিয়া আপোনালোকক দেখুৱাম এই প্ৰাণীটো। ইয়াত আপোনালোকে চাব পাৰিব এইটো কি আচলতে নাজানো মই, আৰু আপোনালোকে নিশ্চয় কমেণ্টত মেনশ্যন কৰিব এইটোৰ নাম। এই প্ৰাণীটো আচলতে কি নাম এইটোৰ। আৰু এইটো পানীৰ তলতো জীয়াই থাকিব পাৰে, পানীৰ তলতো থাকিব পাৰে আৰু ওপৰতো থাকিব পাৰে। क्या कर रहा है बेटा, ये क्या कर रहा है भाई? मुझे तो नहीं पता, लेकिन आपको पता है क्या? मुझे तो इसका नाम भी नहीं पता। इसका शायद कैटफिश या नाम ओके उठ इधर इधर इधर। ये देखो भाई, ये उठ गया। वाह, अच्छा इधर इधर इधर। এতিয়া মই আপোনালোকক এনে এটা জন্তু দেখুৱাম আৰু এই জন্তুটোৰ আচলতে নাম কি আৰু এই জন্তুটো মানে কি কি কৰিব পাৰে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল এতিয়া মই আপোনালোকক দেখুৱাম অজগৰ সাপ। আপোনালোকে দেখিছে নেকি? আজি মই আপোনালোকক ৰিয়েলত আৰু একেবাৰে সন্মুখত দেখুৱাম অজগৰ সাপ। ইমান ডাঙৰ মই আগতে কেতিয়া দেখা নাই আৰু আজি মই আপোনালোকক দেখুৱাম অজগৰ। এইটো কেৰালা জু কমপ্লেক্সত আছে আৰু এইটো ইমান ডাঙৰ মই মানে আগতে কেতিয়া দেখা নাই, ডাইৰেক্ট ৰিয়েল দেখা নাই। আৰু আপোনালোকে দেখিছে নেকি নিশ্চয় মোক কমেণ্টত জনাব। এতিয়া মই আপোনালোকক অজগৰ সাপটো দেখুৱাম। ইয়াত চাওক আপোনালোকে, এইটো হ'ল অজগৰ সাপ। ইয়াত আপোনালোকে চাব পাৰিব ইমান ডাঙৰ। এইটো পানীৰ তলত আছে ন, আৰু কেইটামান ওপৰত আছে। মানে তেওঁৰ মূৰটো মানে ওপৰত আছে। ইয়াত আপোনালোকে চাব পাৰিব এইটো হ'ল তেওঁৰ মূৰ, আৰু মূৰটো ওপৰত আছে। মূৰ একেবাৰে সৰু আৰু তলত ইয়াত পানীৰ তলত কিমান ডাঙৰ আছে এইটো চাওক আপোনালোকে চাব পাৰিব। মানে পানীৰ তলত কিমান ডাঙৰ দেখাই আছে, কিন্তু ইয়াৰ মূৰটো মানে একেবাৰে সৰু আছে। ইয়াত আপোনালোকে চাব পাৰিব। আৰু ইয়াত এনেকুৱা জনা মানে পানীত মানে অজগৰ সাপ বেছিভাগ থাকে। আৰু ইয়াত মানে এই বৰ্ডত মানে ইয়াৰ বিষয়ে দিয়া আছে, মানে এইটো কিমান ডাঙৰ আছে, কিমান ৱেট আছে তাৰ। ইয়াত আপোনালোকে চাব পাৰিব ৱেট 270 kg আছে আৰু কিমান বছৰলৈকে জীয়াই থাকিব পাৰে। ইয়াত লাইফ স্পেন ইয়াত আপোনালোকে চাব পাৰিব 10 years আপ টু 13 years কেপাচিটি, মানে 10 বছৰতকৈ বেছি এই সাপটো জীয়াই থাকিব পাৰে। ইয়াত আপোনালোকে চাব পাৰিব। আৰু এই সাপটো এখন বাছৰ নিচিনা, এখন বাছ যিমান লম্বা হয় সিমান লম্বা মানে এই সাপটো জীয়াই থাকিব, লম্বা থাকে। ইয়াত আপোনালোকে চাব পাৰিব সাপটো দিয়া আছে। আৰু ইয়াত এইটোৰ নাম হ'ল গ্ৰীণ এনাকণ্ডা। ইয়াত আপোনালোকে চাব পাৰিব। আৰু নেক্সটত এতিয়া আপোনালোকক দেখুৱাম যে গ্ৰীণ এনাকণ্ডা আৰু এটা আছে ইয়াত।
এইটো আৰু বেছি দীঘলকৈ হয় ইয়াত আপোনালোকে চাব পাৰিব এই সাপটো বেছিভাগ মানে শুকান এৰিয়াত বেছিভাগ থাকে আৰু এই সাপটো মানে বেছিভাগ পোৱা যায় ইয়াত আপোনালোকে চাব পাৰিব মই দেখুৱাম আপোনালোকক ইয়াত চাউথ আমেৰিকাত ইষ্ট অফ এনাৰ্ছ ইয়াত আপোনালোকে এনেকুৱা দেশত মানে চাউথ আমেৰিকাত বেছি এই সাপটো পোৱা যায় ইয়াত আপোনালোকে চাব পাৰিব এইটো মানে এই সাপটো শুকান এৰিয়াত মানে বেছি থাকে এইটো মই আপোনালোকক পানীৰ তলত দেখুৱাই আছোঁ ইয়াত আপোনালোকে চাব পাৰিব আৰু এইটো মূৰ হয় এইটো ইয়াত আপোনালোকে চাব পাৰিব মূৰটো মানে একেবাৰে সৰু আছে ইয়াত চাওক মূৰ একেবাৰে সৰু আছে আৰু তেওঁৰ মানে তলটো কিমান ডাঙৰ চাওক ইয়াত অহাৰ পাছত ইমান ভয় লাগে মানে বহুত ভয় লাগে ইয়াত আপোনালোকে চাব পাৰিব বহুত ধৰণৰ সাপ আছে এই গ্লাছৰ ভিতৰত মই আপোনালোকে দেখুৱাম ইয়াত চাওক ইয়াত কিমান ভয় লাগে আপোনালোকে চাব পাৰিব ইয়াত মই আপোনাক জুম কৰি দেখুৱাম ইয়াত চাওক এইটো হ'ল সাপ এইটো কি সাপ ইয়াত দেখা আছে লংগেষ্ট স্নেক ইন ৱৰ্ল্ড এইটো মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ লম্বা মানে এইটো সাপ হয় ইয়াত আপোনালোকে চাব পাৰিব আৰু নেক্সট ইয়াত দেখা আছে ইণ্ডিয়ান ড্ৰগ পেথন ইয়াত চাওক এইটো হ'ল নেক্সট সাপ ইয়াত চাওক কি লাগি আছে ভয় লাগি আছে ন আপোনালোকে চাব পাৰিব নিশ্চয় এইটো কি সাপ বুলি কয় অসমীয়া ভাষাত মই নাজানো ইয়াত আপোনালোকে চাব পাৰিব আৰু এইটো মানে যেতিয়া মানে ইগ দিয়ে সেই সময়ত মানে 100টা ইগ একেলগে দিব পাৰে আৰু এইটো হ'ল কি কোব্ৰা ইয়াত চৌকত দিয়া আছে ইয়াত আপোনালোকে চাব পাৰিব চৌকত শুই আছে এইটো সাপ মানে কিং কোব্ৰা কিং বুলি কয় ন এইটো কোব্ৰা কিং নহয় এইটো বেলেগ হয় কিন্তু মানে কোব্ৰাৰ নিচিনা আৰু কোব্ৰা হয় কিন্তু কোব্ৰা কিং বেলেগ হয় মই আপোনালোকক এতিয়া দেখুৱাম এইটো জংঘলত যদি আপোনালোকে কেতিয়া যায় দেখিছেনে নাই নিশ্চয় মোক কমেণ্টত জনাব ইয়াত চাব পাৰিব আপোনালোকে এইটো কি সাপ এইটো মানে গছতে থাকে ইয়াত চাব পাৰিব পিছফালে যিটো ড্ৰয়িং দি আছে ন তাত তেনেকুৱা মানে গছ গছনিত এই সাপটো থাকে এই সাপৰ নামটো ইয়াত আছে আৰু এইটো মানে একেলগে 6টাৰ পৰা মানে 12টা ইগ এটা বছৰত দিয়ে ইয়াত আপোনালোকে চাব পাৰিব ইয়াত সম্পূৰ্ণখিনি লিখা আছে আৰু এইটো বেছিভাগ পোৱা যায় বাংলাদেশ এণ্ড শ্ৰীলংকা নৰ্থ ইষ্ট অলছ' নেপাল ইণ্ডিয়া কাশ্মীৰ জম্মু ইয়াত মণিপুৰ নাগালেণ্ড আমাৰ অসমতো এইটো সাপ বেছি পোৱা যায় ইয়াত দেখা আছে তাৰপাছত ইয়াত এইটো নেক্সট আছে ৰেড চাণ্ডা বোৱা ইয়াত আপোনালোকে চাব পাৰিব এইটো দীঘল হয় 75 চেণ্টিমিটাৰ মেক্সিমাম 100 চেণ্টিমিটাৰ হয় আৰু ইয়াত আছে ফিমেল বিয়াৰ 6 and 8 লাইভ ইয়ং দ্য ৱেষ্ট ডিষ্ট্ৰিক্ট বেনিটেলছ ইয়াত আপোনালোকে চাব পাৰিব এইটো সাপ ইয়াতে নাই আছে মানে এইটো যিটো ৰেগিস্তান আছে সেই ৰেগিস্তান চহৰত মানে এনেকুৱা থাকে বালুত থাকে এইটো বালিচহীয়া মাটি আছে ন তাতে এই সাপটো বেছিভাগ আৰু ইয়াতে বৰ্ডো নাই সাপো নাই এটা কেঁচুৱা আছে ইয়াত আপোনালোকে চাব পাৰিব এটাও আছে মাত্ৰ ইয়াত তাৰপাছত নেক্সট আৰু এইটো কি সাপ আপোনালোকে চাব পাৰিব ইয়াত লিখা আছে ইণ্ডিয়ান ৰেড স্নেক ইয়াত লিখা আছে এই ইয়াত আপুনি চাব পাৰিব এই সাপটো কিমান লম্বা হয় ইয়াত চাওক আপোনালোকে কি সাপ এইটো ইমান লম্বা হয় এই সাপটো আমাৰ অসমত বেছি মানে দেখিবলৈ পোৱা যায় অসমত ইয়াত আপোনালোকে চাব পাৰিব এই সাপটো বেছি দেখিবলৈ পোৱা যায় আৰু এইটো মানে কিমান চেণ্টিমিটাৰ ইয়াত চাওক 350 চেণ্টিমিটাৰ ইমান মানে লম্বা থাকে এই সাপটো আপোনালোকে চাব পাৰিব নিশ্চয় ঠিক আছে ইমান লম্বা হয় এইটো নহয় তাৰপাছত ইয়াত আপোনালোকে আৰু নেক্সট চাব পাৰিব এইটো কি সাপ হয় আৰু ইয়াৰ পিছত যিটো ড্ৰয়িং দি আছে ন সেই ড্ৰয়িঙত মানে এনেকুৱা জংঘলত এনেকুৱা সাপ থাকে ইয়াত আপোনালোকে নিশ্চয় চাব পাৰিব ইয়াত মানে ইয়াত আছে ইয়াত ইমান মানে লম্বা সাপ ভয় লাগি আছে ন চাওক আৰু ইয়াত মানে এটা হয় ইয়াত চাব পাৰিব আপোনালোকে ইমান মানে লম্বা হয় এই সাপটো বহুত লম্বা হয় ইয়াত আপোনালোকে চাব পাৰিব আৰু এইটো হ'ল ইণ্ডিয়ান কোব্ৰা নাযায় ইয়াত আপোনালোকে চাব পাৰিব কোব্ৰা মানে ইমান ডাঙৰ হয় আপোনালোকে আগতে কেতিয়া দেখিছে নেকি বা ইমান লম্বা মানে কেতিয়া দেখিছে নেকি ইয়াত আপোনালোকে চাব পাৰিব আৰু যদি দেখে তেন্তে আপোনালোকে নিশ্চয় কমেণ্টত জনাব মোক আৰু এইটো মানে
ইয়াৰ বিষয়ে মানে বেছিভাগ ইয়াত দিয়া নাই ইয়াত আপোনালোকে চাব পাৰিব এই বৰ্ডত মানে কি লিখা আছে আচলতে ইয়াত এইটো কিমান দিনত লাইফ স্পেণ্ড কৰে সেইটো মানে ইয়াত দিয়া নাই একো আপোনালোকে ইয়াত এইটো মানে কি মানে এইটো সম্পূৰ্ণ ডিটেইলছখিনি ইয়াৰ বাবে মানে দিয়া হৈছে ইয়াত কিন্তু এইটো লাইফ স্পেণ্ড কিমান কৰে কিমান দিন এই সাপটো জীয়াই থাকে এইটো দিয়া নাই ইয়াত আপোনালোকে চাব পাৰিব চ' বন্ধুসকল সাপটো দেখো চ' বন্ধুসকল এনাকৰ্ডাটো দেখুৱাই দিলোঁ আপোনালোকক অজগৰ যিটো সাপ আছে সেইটো দেখুৱাই দিলোঁ আৰু এতিয়া নেক্সট মই আপোনালোকক দেখুৱাম মানে জু কমপ্লেক্স এতিয়া খালী কৰি আছে সেইকাৰণে মানে জু কমপ্লেক্সত বেছিভাগ সাপ নাই এতিয়া অকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো পেজটো ফ'ল' কৰিব বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল মই আপোনালোকক সাপ দেখুৱাইছোঁ আৰু মই প্ৰথম মানে ব্লগ বনাবলৈ চেষ্টা কৰি আছোঁ বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াত সমাপ্ত কৰিছোঁ আৰু আজিৰ দেখুৱাবলৈ একো নাই আৰু নিশ্চয় বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰিব আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু মই আপোনালোকক নেক্সটত দেখুৱাম কেৰেলাত মই এতিয়া কেৰেলাত আছোঁ আৰু মই আপোনালোকক কেৰেলা আটাইতকৈ সৌন্দৰ্য কেৰেলাত বহুত ধৰণৰ মানে সুন্দৰ ঠাই আছে আৰু মই আপোনালোকক বেছি সুন্দৰ ব্লগ দেখুৱাৰ চেষ্টা কৰিম চ' বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো